ধন্যবাদ দিছোঁ। আজি আমাৰ EPPLৰ মুখ্য কাৰ্যালয়ত কোকৰাঝাৰত আপোনালোকে আমাৰ লগত ইয়াতে একগোট হোৱাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ দিছোঁ। আজি আপোনালোকক আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ 16তম যে অসম বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে 9 তাৰিখ এপ্ৰিল 2026 চনত। ইয়াৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা আপোনালোকক ঘোষণা কৰিবলৈ আজি আপোনালোকক ইয়াতে মাতা হৈছে। আপোনালোকে জানে যে UPPL দল সদায় চিৰ শান্তিৰ কাৰণে কাম কৰি আহিছে, অসমৰ উন্নয়নৰ কাৰণে, আমাৰ বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়নৰ কাৰণে কাম কৰি আহিছে। আমি 5টা বছৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ চৰকাৰত থাকি সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অধিকাৰ, মাটিৰ অধিকাৰ, সকলো দিশত সম উন্নয়ন সম অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে কাম কৰি আহিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমূল পৰিৱৰ্তন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অনা হৈছে। ভাবিব নোৱাৰা কথা, 40-50 বছৰ ধৰি আমাৰ অঞ্চলত হিংসাৰ দাবানল চলিছিল। ইয়াতে জাতি জনগোষ্ঠীৰ মাজত সংঘাত আছিলে, বড়ো ওপৰৰ ইয়াতে ৰাজনীতি আছিলে। সকলো নেগেটিভ যিখিনি পলিটিক্স আছিলে এইটো শেষ কৰি পেলাই আমি BTR অঞ্চলত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। যিমান উগ্ৰপন্থী সংগঠন আছিলে তেখেতসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে এখোজ হ'লেও আমি আগুৱাব পাৰিছিলোঁ। বড়ো ওপৰৰ ৰাজনীতি ইয়াতে নাইকিয়া হৈ গৈছিল আৰু সকলোৱে যুৱক যুৱতীসকল, শিক্ষিত বুদ্ধিজীৱীসকল, সমাজৰ সকলো স্তৰৰ মানুহ যে শাসন ব্যৱস্থা আছে এই শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ এটা সুবিধা পাইছে। আলোড়ন সৃষ্টিকাৰী বড়োপা ছুপাৰ 50 মিছনৰ নিচিনা এটা মিছন আমি ইয়াতে পাতিবলৈ সক্ষম হৈছিলোঁ। বৈশ্যমতী মিছন বৈশ্যমতী বুলি, মিছন বৈশ্যমতী 1.0, মিছন বৈশ্যমতী 2.0 এনেকৈ কৰি আমি প্ৰায় 3.5 লাখতকৈ অধিক পৰিয়ালক আমি মাটি পাট্টা প্ৰদান কৰিবলৈ আমি সক্ষম হৈছিলোঁ। মাইনাও চেৰাং বিথাংকি বুলি আমি এটা আঁচনি লৈ পেলাই প্ৰায় 10,000ৰ অধিক আমি আত্মসহায়ক গোটবোৰক 25,000কৈ 75,000ৰ প্ৰথম কিস্তি 25,000কৈ দিবলৈ আমি সক্ষম হৈছিলোঁ। আমি অৰুণোদয় 1.0, অৰুণোদয় 2.0 এইবিলাক আমি দিবলৈ সক্ষম হৈছিলোঁ। সকলো স্তৰৰ যি মানে ইলিজিবল মহিলাসকল আছে তেখেতসকলক আমি অৰুণোদয় 1.0, অৰুণোদয় 2.0 আমি বাছনি কৰি দিবলৈ আমি সক্ষম হৈছিলোঁ। অৰুণোদয় 3.0ৰ কাৰণে আমি যিখিনি হিতাধিকাৰী আছে তেখেতসকলক বাছনি আমি কৰি দিবলৈ আমি সক্ষম হৈছিলোঁ। আমি কোকৰাঝাৰত যে মেডিকেল কলেজ এখন আছিলে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, এইটো কমপ্লিট কৰি পেলাই আমি কোকৰাঝাৰ মেডিকেল কলেজত একাডেমিক কেলেণ্ডাৰ আৰম্ভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ, এডমিশ্যন ল'বলৈ সক্ষম হৈছিলোঁ আৰু মেডিকেল কলেজ কাম হস্পিটেল ইয়াতে আৰম্ভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। লগতে তামোলপুৰত আমি নতুনকৈ এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। কোকৰাঝাৰত এখন নতুনকৈ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয় আমি স্থাপন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমি 1999 চনত যিসকলে অসম গণ পৰিষদৰ দিনত মাষ্টৰ চাকৰি পাইছিল, প্ৰায় 1250জন মাষ্টৰবিলাক এক পইচাও বেতন নোপোৱাকৈ, দৰমহা নোপোৱাকৈ 1999 চনৰ পৰা 2022 চনলৈকে তেখেতসকলে স্বেচ্ছাসেৱীভাৱে কাম কৰি আহিছিল, ভলাণ্টাৰীলি কাম কৰিবলৈ বাধ্য হৈছিল। তো 2022 চনত কিছুমান মানুহ অলমষ্ট অন দ্য ভাৰ্জ অফ ৰিটায়াৰমেণ্ট হ'বলৈ হৈছিল। তেখেতসকলক আমি 1999ৰ মাষ্টৰবিলাকক আমি মানে ৰেগুলাৰাইজ কৰিবলৈ, চৰকাৰী চাকৰি দিবলৈ আমি সক্ষম হৈছিলোঁ প্ৰায় 1250। আগৰ চৰকাৰৰ দিনত প্ৰায় 650জন আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত তেনেকৈ মাষ্টাৰ ৰোলত কাম কৰা যিখিনি আমাৰ কৰ্মচাৰীসকল আছে 650তকৈ অধিক, তেখেতসকলক আমি ৰেগুলাৰাইজ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু নতুনকৈ আমি প্ৰায় 450তকৈ অধিক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ৰিক্ৰুটমেণ্ট কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমাৰ
প্ৰায় 17 বছৰ BPF চৰকাৰৰ দিনত আমাৰ ইয়াতে ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি VCDC ইয়াতে গঠন কৰা হৈছিল। কিন্তু এই VCDCখন চলাবলৈ যেনেকৈ পঞ্চায়তত ছেক্ৰেটাৰী থাকে, আমাৰ ইয়াতে পঞ্চায়তটো ৰিপ্লেচ কৰি পেলাই VCDC অনা হ'ল, কিন্তু VCDCত এজনো চৰকাৰী কৰ্মচাৰী নাছিল। এই VCDCবিলাক চলাবলৈ এজনো VCDC কৰ্মচাৰী নাছিল। আমি অসম চৰকাৰৰ অংশীদাৰী এটা দল হিচাপে আমি অসম চৰকাৰক কনভিন্স কৰি 420টা VCDC পোষ্ট আমি ক্ৰিয়েট কৰি পেলাই আনি আমি ৰিক্ৰুটমেণ্ট কৰি 420টা VCDCত আজি ছেক্ৰেটাৰী আমি এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছোঁ। আৰু চেয়াৰমেনবিলাকক এছিষ্ট কৰিবলৈ, ব্লক ডেভেলপমেণ্ট অফিচাৰক এছিষ্ট কৰিবলৈ, DCL CCক এছিষ্ট কৰিবলৈ এইবিলাক VCDC ছেক্ৰেটাৰীসকলে কাম কৰি আছে। আমি নতুনকৈ 6,000তকৈ অধিক আমি টেট কোৱালিফাইড টিচাৰবিলাকক আমি ৰিক্ৰুট কৰিব পাৰিছোঁ। আমাৰ দিনত প্ৰথমবাৰৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আমি দিবলৈ সক্ষম হৈছোঁ। আৰু প্লাছ আমি প্ৰায় 1200জনমান আমি গ্ৰেজুৱেট টিচাৰৰ কাৰণে SIU আমি এপ্ৰুভ কৰিবলৈ আনিবলৈ সক্ষম হৈছিলোঁ। 934 আমি মানে LP আৰু ME টেট নতুনকৈ BTC টেট বুলি যোনটো আছে এইটো ৰিক্ৰুটমেণ্ট কৰাৰ কাৰণে আমি এডভাৰটাইজমেণ্ট দিলোঁ, ছিলেকশ্যন প্ৰচেছ চব শেষ হৈ গ'ল, খালি এপইণ্টমেণ্ট দিয়াটো বাকী আছিল। এই প্ৰায় 1000 যে আমাৰ টেট কেণ্ডিডেট আছে তেখেতসকলক জাষ্ট এপইণ্টমেণ্ট দিয়াৰে আমাৰ বাকী আছিল। তেতিয়াই আমাৰ ইলেকশ্যনৰ অধিসূচনাটো জাৰি হ'ল, BTR ইলেকশ্যনৰ। সেইকাৰণে আমি এপইণ্টমেণ্টটো দি আহিব পৰা নাই। তেনেকৈ বহুত কাম কাজ আমি 5 বছৰত BTR গভৰ্ণমেণ্টত আমি কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমি আলাৰী চেৰাং বুলি এটা স্কিম বনাই পেলাই মন্দিৰ, গীৰ্জা, মছজিদসকলক 2 লাখ টকাকৈ আমি দিছোঁ। আলাৰী চেৰাং যে স্কিম আছিলে আপোনালোকে ঘূৰিলে দেখা পাব, প্ৰত্যেকটো মন্দিৰত, প্ৰত্যেকটো মছজিদত, প্ৰায়ভাগ মন্দিৰ, গীৰ্জা আৰু মছজিদত আলাৰী চেৰাঙৰ 2 লাখ অৰ্থনৈতিকভাৱে সকাহ দিবলৈ আমি এটা স্কিম আমি লৈছিলোঁ। তেনেকৈ আমাৰ জ্ঞান চেৰাং বিথাংকি বুলি প্ৰত্যেকটো MCLA সমষ্টিত 200কৈ আমাৰ গৰীব দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক আমি আৰ্থিক সাহায্য প্ৰত্যেক বছৰত আমি দিবলৈ সক্ষম হৈছিলোঁ। তো প্ৰতিটো সমষ্টিত আমি 1000কৈ জ্ঞান চেৰাং বিথাংকিৰ আণ্ডাৰত আমি আৰ্থিক সাহায্য ল'ৰা ছোৱালীবিলাকক আমি দিবলৈ আমি সক্ষম হৈছিলোঁ। অঞ্চলত আগত 2-3জনকৈ APSC ক্ৰেক কৰিবলৈ সক্ষম হৈছিল। আজিৰ তাৰিখত 50জন, 55জন তেনেকৈ APSC ক্ৰেক কৰিব পাৰিছে। UPSC আমি এতিয়ালৈকে সক্ষম হোৱা নাই, কিন্তু যুৱক যুৱতীসকলৰ মাজত এটা ডাঙৰ কম্পিটিটিভ এনভাইৰনমেণ্ট, এটা হেল্ডি কম্পিটিশ্যনৰ এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিবলৈ আমি সক্ষম হৈছিলোঁ। অভাৰঅল in our last 5 years of governance in BTR region, we have tried our best to serve the people to the best of our capacities. Now, based on our work, we are seeking people's mandate, people's blessing. We have already declared first phase of candidates. 7 candidates have so far been declared in the first phase. Today, we are declaring another 4 candidates from United People's Party Liberal, and we are just reading out the names and name of the constituencies for your ready reference and for your wider circulations and publications. So the first candidate that we are declaring today is from 42 Nong Baksa ST LSC constituency, Legislative Assembly constituency, and we are so proud to announce our Honorable President of the Youth Wing and sitting MCLA and former EM, Sri Jud Rakesh Brahmo, as the candidate of 42 Nong Baksa ST LSC. Secondly, we are declaring from 72 Nong Gohapur constituency, Gohapur, which is partially Bodoland Territorial Region now, because it has been, the Bodoland Territorial Region boundary has been expanded till Gohapur. So we are declaring our leader Sri Nityananda Busumatari as the candidate for Gohapur LSC.
Third candidate is from the Nityananda Busumatari. We will distribute this copy to you, and we are declaring from 66 Nong Borsola constituency, Borsola LSC constituency, I repeat, and the name of the candidate is our leader, Sri Baburam Busumatari. So Baburam Busumatari is our candidate for 66 Nong Borsola constituency. Next we have is from 28 Nong Boko Soigao Scheduled Tribe constituency. I'm repeating again, 28 Nong Boko Soigao Scheduled Tribe constituency, and name of the candidate of our United People's Party Liberal is Srijut Monoz Busumatari. I repeat, Monoz Busumatari is the candidate for 28 Nong Boko Soigao ST constituencies. Thank you so much. If you have any questions, please ask. Whether these candidates are including in the 15 numbers of candidates so far you are going to declare the names? Today we have declared 3 candidates outside the present Bodoland Territorial Region, and under Bodoland Territorial Region, as you are aware, there are 15 constituencies. So these 15 constituencies we have prepared the list of candidates. We have some formalities to complete. As soon as we complete the formalities, we are declaring candidates for all the 15 constituencies of BTR, as we have maintained right from the beginning. We have been saying this to honorable media personnel and to all of you, and thank you so much for always publicizing our the press conferences, our stand, our decisions. But right from the completions of the elections of BTR Council, we have been maintaining that we will be fighting in all the constituencies of BTR and some constituencies outside BTR. So we have today announced 3 candidates outside BTR, and we will be declaring more candidates outside BTR. So how many candidates you are going to floor in outside BTR? We were targeting about 27 constituencies initially, in total, 15 constituencies in BTR and another 12 constituencies outside. But because of the organizational issues, because of some discussions with different parties, I think we will be limiting to around 6 to 7 constituencies outside the BTR. So UPPL is going to contest for the first time in the outside of BTR, and what is the expectation? See, our party is a very new party. It's a very young party. The party was formed on the 5th of August 2015. And this is our second assembly election. 2021, we contested 8 assembly segments, assembly seats, and we won 7 seats. And since this is the second assembly election for our party, we are contesting, we were targeting 27, but I think it will not be 27, little less than 27 constituencies. So we are fighting outside BTR also this time, and we are targeting all over Assam gradually.